নমস্কাৰ ছাৰ বাইদেউসকল। চিকিৎসা আঁচনি ৫,০০০ টকা বৃদ্ধিক লৈ, মৰুগীয়া বনজ বৃদ্ধিক লৈ, পেঞ্চন বৃদ্ধিক লৈ, আনহাতে OROP-2 এৰিয়াৰক লৈ শেহতীয়া খবৰ আমি আপোনালোকৰ সৈতে তুলি ধৰিবলৈ ওলাইছোঁ। সেয়েহে সকলোবোৰ খবৰ চোৱাৰ আগতে এটা অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আনহাতে কাষত থকা নটিফিকেশ্যন বেলটো টাচ কৰি অল কৰিবলৈ নাপাহৰিব, কিয়নো আপোনাৰ ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰদান কৰাত অনুপ্ৰাণিত কৰে আৰু আমাৰ চেনেলৰ জৰিয়তে আমি সদায় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত শেহতীয়া খবৰসমূহ আমি তুলি ধৰোঁ। সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি আদৰি ল'ব। সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটোলৈ আগবাঢ়িছোঁ। সেয়া হ'ল OROP-2ৰ টকাসমূহ সোমাই আছে। পেঞ্চনাৰে ভাবি আছে যে তেওঁলোকে সকলোখিনি টকা একেলগে পাইছে নে এয়া কিস্তি আকাৰে লাভ কৰিছে। সেয়া হ'ল এয়া কিস্তি আকাৰে লাভ কৰিছে। সুপ্ৰিম কোৰ্টে এটা কিস্তিত টকাখিনি মোকলাই দিব কৈছে আৰু সেই সম্পৰ্কে পৰৱৰ্তী 13 মাৰ্চ তাৰিখে শুনানি আছে। কেন্দ্ৰীয় চৰকাৰে টকাৰ সমস্যা বা শ্বৰ্টেজ থকা বুলি কৈ কিস্তি আকাৰে দিব বুলি আদালতক জনাব পাৰে, কিন্তু আদালতে সেয়া মানি নল'ব আৰু সেই গতিকে আশা কৰা গৈছে যে 15 মাৰ্চৰ ভিতৰত আপোনালোকে এটা কিস্তিত সম্পূৰ্ণ টকাখিনি লাভ কৰিব। 2 নম্বৰ খবৰটো হ'ল বৰ্ধিত পেঞ্চন বা বেছিকৈ পেঞ্চন পাবলৈ হ'লে RC বছৰ অনিবাৰ্য নহ'ব, কিয়নো 79 বছৰ হ'লেই আপোনালোকে বৰ্ধিত পেঞ্চন বা বেছিকৈ পেঞ্চন লাভ কৰিব। এই বিষয়ে AFT কোৰ্টলৈ গৈছিল আৰু AFT কোৰ্টে ডাঙৰ সিদ্ধান্ত দি কৈছে যে পেঞ্চনাৰ যেতিয়াই 79 বছৰ পাৰ কৰিব তেতিয়াই তেওঁলোকে বৰ্ধিত পেঞ্চন পোৱাৰ যোগ্য হ'ব। ফলস্বৰূপে RC বছৰ সম্পূৰ্ণ কৰিব নালাগিব। ইয়াৰ আগতে মাদ্ৰাজ হাইকোৰ্ট আৰু গুৱাহাটী হাইকোৰ্টে এই সম্বন্ধে ৰায়দান দি থৈছে। গতিকে 79 ইয়াৰ্ছ হ'লেই পেঞ্চনাৰৰ পেঞ্চন 20% বৃদ্ধি কৰা হ'ব, যাৰ ফলত তেওঁলোকৰ বহু পৰিমাণে দৰমহা বৃদ্ধি পাব। কিন্তু মেইন কথা হ'ল আজিকালি কিমানজন মানুহ 80 বছৰলৈকে জীয়াই থাকে। এতিয়া আমি পৰৱৰ্তী খবৰটো দিবলৈ ওলাইছোঁ। সেয়া হ'ল ডিফেন্সৰ পেঞ্চনভোগীৰ বাবে যিবোৰ পেঞ্চনাৰৰ স্পাৰ্ছত মাইগ্ৰেশ্যন হৈছে তেওঁলোকক 20 মাৰ্চৰ ভিতৰত লাইফ চাৰ্টিফিকেটসমূহ জমা দিবলৈ কোৱা হৈছে, অন্যথা তেওঁলোকে পেঞ্চন বন্ধ হ'ব পাৰে। আনহাতে লাইফ চাৰ্টিফিকেট আপডেটৰ বাবে কল আহিলে বা OTP শ্বেয়াৰ কৰিব ক'লে সেয়া আপোনালোকে কেতিয়াও নকৰিব। এইবাৰৰ খবৰটো হ'ল ফিক্স মেডিকেল এলাউন্স, যিটো পেঞ্চনাৰসকলে 1000 টকা লাভ কৰে সেয়া 5000 টকা কৰিবলৈ ভাৰতীয় প্ৰতিৰক্ষা মজদুৰ ইউনিয়নে দাবী জনাইছে। এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ নটিচ প্ৰকাশ কৰা নাই, সেইবাবেই প্ৰতিৰক্ষা মজদুৰ ইউনিয়নে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ চিঠি লিখি 5000 টকা ফিক্স মেডিকেল এলাউন্স কৰিবলৈ জনাইছে। পৰৱৰ্তী খবৰটো হ'ল আপোনালোকৰ দিয়ে যিটো 4% বৃদ্ধি হৈ 42% হৈছেগৈ, সেয়া 15 মাৰ্চ তাৰিখৰ কেবিনেট বৈঠকত অনুমোদন লাভ কৰিব বুলি খবৰ পোৱা গৈছে, যাৰ ফলত কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰে 2 মাহৰ এৰিয়াৰ লাভ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 3 মাহৰ এৰিয়াৰ লাভ কৰিব। এতিয়া আমি শেষৰ খবৰটো আপোনালোকক দিবলৈ ওলাইছোঁ। সেয়া হ'ল ছিনিয়ৰ চিটিজেন নাইবা পেঞ্চনাৰসকলে চৰকাৰৰ যি ছিনিয়ৰ চিটিজেন ছেভিং স্কিম যোজনা আনিছে, য'ত তেওঁলোকে 60 বছৰৰ পৰা মেক্সিমাম 1000 টকা জমা কৰি ছেভিং স্কিমৰ লাভ ল'ব পাৰিব, য'ত আপুনি বহু পৰিমাণে সুদ লাভ কৰিব। বৰ্তমান সময়ত 6-7%ৰ বিপৰীতে তাত 8% সুদ দিয়া হ'ব আৰু যিটো 5 বছৰ সময় সীমাৰ ভিতৰত আপোনালোকে বহু পৰিমাণে টকা লাভ কৰিবলৈ সক্ষম হ'ব।